ওম শান্তি। আজিৰ তাৰিখ 11 ছেপ্টেম্বৰ 2022 বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী আৰু আজিৰ ৰিভাইজ তাৰিখ 8 এপ্ৰিল 1992 চন। আৰু আজিৰ অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলীৰ সাৰ হৈছে পিতা ব্ৰহ্মাৰ প্ৰতি স্নেহৰ চিন হৈছে অব্যক্ত ফৰিষ্টা হোৱা। আজি বেহদৰ পিতাই নিজৰ আদি শ্ৰেষ্ঠ প্ৰত্যক্ষ ৰচনাক চাই আছে হওক। ব্ৰাহ্মণ আত্মাসকল প্ৰত্যক্ষ শিৱবংশী ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰী হোৱা। ব্ৰাহ্মণ আত্মাসকল আদিদেৱৰ আদি ৰচনা হোৱা। সেয়েহে কল্পবৃক্ষত ব্ৰাহ্মণক ভেটিত অৰ্থাৎ মূলত দেখুওৱা হৈছে। আজি বাপদাদাই কৈছে যে ব্ৰাহ্মণ আত্মাসকল আদিদেৱৰ আদি ৰচনা হোৱা। সেয়েহে কল্পবৃক্ষত ব্ৰাহ্মণক ভেটিত অৰ্থাৎ মূলত দেখুওৱা হৈছে। নিজৰ স্থান দেখিছা নহয়? আকৌ বাপদাদাই আজি সুধিছে যে নিজৰ স্থান দেখিছা নহয়? তেন্তে বৃক্ষত তোমালোক আদি ৰচনা বীজৰ সমীপত মূলত দেখুওৱা হৈছে। সেয়েহে প্ৰত্যক্ষ ৰচনা হোৱা। অন্য আত্মাসকল প্ৰত্যক্ষভাৱে মাতা পিতা অৰ্থাৎ শিৱ পিতা আৰু ব্ৰহ্মা মাতা অৰ্থাৎ প্ৰত্যক্ষভাৱে পৰমাত্মা ৰচনা নহয়। তোমালোক হৈছা প্ৰত্যক্ষভাৱে মাতা পিতাৰ ৰচনা। পাৰ্থক্য আছে নহয়? তোমালোক আদি ৰচনা আৰু অন্য ধৰ্মৰ আত্মাসকলৰ ৰচনা দুয়োটাৰ মাজত পাৰ্থক্য আছে। তোমালোক পৰমাত্মা ৰচনাই পৰমাত্মা অৰ্থাৎ পৰমাত্মাৰ ৰচনাই নিজৰ ৰচয়িতা মাতা পিতা দুয়োগৰাকীকে ভালদৰে জানা। তোমালোক পৰমাত্মাৰ ৰচনাই নিজৰ ৰচয়িতা মাতা পিতা দুয়োগৰাকীকে ভালদৰে জানা। অন্য ধৰ্ম আত্মাসকল তোমালোক কাণ্ডৰ পৰা ওলাইছে। তোমালোক মূলো হোৱা আৰু কাণ্ডও হোৱা। ব্ৰাহ্মণ ৰূপত বৃক্ষৰ মূলত আছা আৰু দেৱতা ৰূপত বৃক্ষৰ কাণ্ড হোৱা। আৰু সকলো ধৰ্ম তোমালোক কাণ্ডৰ পৰা ওলাইছে। আজি পিতাই কৈছে যে ব্ৰাহ্মণ ৰূপত বৃক্ষৰ মূলত আছা আৰু দেৱতা ৰূপত বৃক্ষৰ কাণ্ড হোৱা আৰু সকলো ধৰ্ম তোমালোক কাণ্ডৰ পৰা ওলাইছে। তেন্তে তোমালোক প্ৰত্যক্ষ ৰচনাৰ কিমান মহত্ব আছে? তেন্তে তোমালোক প্ৰত্যক্ষ ৰচনাৰ কিমান মহত্ব আছে? প্ৰত্যক্ষভাৱে বীজৰ সৈতে সম্বন্ধ আছে। তোমালোকৰ পৰোক্ষ সম্বন্ধ, তোমালোকৰ প্ৰত্যক্ষ। তোমালোক সকলোৱে আত্মিক নিচাৰে ক'বা যে আমি পৰমাত্ম সন্তান। অন্য যি ধৰ্মৰে আত্মা আহে তেওঁলোক সকলোৱে নিজক খ্ৰীষ্টিয়ান, বৌদ্ধী, ইছলামী বুলি ক'ব। প্ৰত্যক্ষভাৱে শিৱবংশী বা আদিদেৱ ব্ৰহ্মাৰ ৰচনা বুলি নকয়। খ্ৰীষ্টিয়ান বংশী খ্ৰীষ্টিয়ানসকলে ক'ব ধৰ্মপিতা যীশুখ্ৰীষ্টৰ খ্ৰীষ্টিয়ান হওঁ এয়াই জানো। তোমালোক সকলো ধৰ্মপিতাৰ বংশৰ হয়। তোমালোকে আকৌ পৰমাত্মাৰ বুলি ক'বা। পিতাই আজি কৈছে যে তোমালোকে আকৌ পৰমাত্মাৰ বুলি ক'বা। গতিকে ধৰ্মপিতা আৰু পৰমপিতাৰ মাজত কিমান পাৰ্থক্য আছে? ডবল বিদেশীয়ে কি বুলি ভাবে? পৰমপিতাৰ হোৱা নে ধৰ্মপিতাৰ হোৱা? পৰমপিতাৰ অৰ্থাৎ প্ৰত্যক্ষ ৰচনা হোৱা। পৰমপিতাৰ অৰ্থাৎ প্ৰত্যক্ষ ৰচনা হোৱা। গতিকে প্ৰত্যক্ষ আৰু পৰোক্ষৰ মাজত কিমান পাৰ্থক্য আছে? নিচাটো পাৰ্থক্য আছে, সেইদৰে প্ৰাপ্তিটো পাৰ্থক্য আছে। সেইবাবে ভক্তিমাৰ্গতো পৰোক্ষভাৱে নিজৰ ইষ্ট দেৱ দেৱীৰ দ্বাৰা পিতাক স্মৰণ কৰে। যদি কোনোবা শিৱ ভক্তও হয় তেন্তে তেওঁ শিৱ শংকৰক একে বুলি ভাবি স্মৰণ কৰে। তেন্তে পৰোক্ষ হৈ গ'ল নহয় জানো? জানেও যে ৰামৰো ৰামেশ্বৰ আছে, কিন্তু তথাপি স্মৰণ ৰামকে কৰিব।
গতিকে ভক্তি পৰোক্ষ হৈ গ'ল নহয়, কিয়নো ভক্ত আত্মাসকলৰ ৰচনাও হৈছে পাছৰ আত্মাসকল। তোমালোক হৈছা প্ৰত্যক্ষ পৰমাত্মবংশী আত্মা। দাপৰত ভক্তিও কৰা, গতিকে পৰিচয় নজনাকৈও প্ৰথমে শিৱ পিতাৰ ভক্তি কৰা। ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ সূক্ষ্ম দেৱতাসকলৰ পূজাৰ পাছত আৰম্ভ হয়, আদিত নহয়। তেন্তে অন্য আত্মাসকলৰ ৰচনাও পৰোক্ষ আত্মাসকলৰ দ্বাৰা হয়। ভক্তিটো পৰোক্ষ ভক্তি। তোমালোক প্ৰত্যক্ষ ভক্ত হোৱা, পৰোক্ষ নহয়, অৰ্থাৎ শিৱৰ পূজাই আৰম্ভ কৰা। গতিকে প্ৰাপ্তিও চোৱা, তোমালোক প্ৰত্যক্ষ আত্মাসকল অৰ্থাৎ প্ৰত্যক্ষ ৰচনাই অনেক জন্মৰ কাৰণে জীৱন মুক্তিৰ উত্তৰাধিকাৰ পোৱা। অন্য আত্মাসকলে ইমান সময় জীৱন মুক্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত নকৰে। তোমালোকৰ জীৱন মুক্তি আধা কল্প চলে আৰু অন্য আত্মাসকলে জীৱন মুক্তি আৰু জীৱন বন্ধন দুয়োটাই আধা কল্পৰ ভিতৰত পায়। সেয়াও দাপৰৰ পৰা আদিত অহা আত্মাসকলে পায়। পাছৰ আত্মাসকলৰতো কেইটিমান জন্মতে দুয়োটা প্ৰাপ্তি হয় আৰু বিশেষত্ব এয়াই যে তোমালোকৰ জীৱন মুক্তি অৰ্থাৎ সোণালী ৰূপালী যুগৰ চক্ৰও সোণালী ৰূপালী সময়ত প্ৰাপ্ত হয়। তোমালোকৰ যেতিয়া সোণালী যুগ হয় তেতিয়া যুগো সোণালী যুগী হয়, প্ৰকৃতিও সোণালী যুগী হয়। চক্ৰক ভালদৰে জানা নহয় আৰু অন্য আত্মাসকলৰ যেতিয়া সোণালী যুগ হয় তেতিয়া যুগ তাম্ৰ যুগ বা লৌহ যুগ হয়। তাম্ৰ যুগত তেওঁলোকৰ সোণালী যুগ হয় আৰু তোমালোকৰ সোণালী যুগতে সোণালী যুগ হয়। কিমান পাৰ্থক্য হ'ল? তোমালোক যেতিয়া শতুপ্ৰধান হোৱা তেতিয়া প্ৰকৃতিও শতুপ্ৰধান হয়। তোমালোক ৰজুপ্ৰধান প্ৰকৃতিত শতুপ্ৰধান অৱস্থাৰ অনুভৱ কৰে। পিতাজী কৈছে যে তোমালোক ৰজুপ্ৰধান প্ৰকৃতিত শতুপ্ৰধান অৱস্থাৰ অনুভৱ কৰে। গতিকে প্ৰত্যক্ষ আৰু পৰোক্ষ ৰচনাৰ কিমান পাৰ্থক্য আছে? ইমান নিচা আছেনে যে আমি প্ৰত্যক্ষ পৰমাত্ম ৰচনা হওঁ? সদায় নিচা থাকেনে? নে কেতিয়াবা কেতিয়াবা নিচা থাকে? শতাংশত পাৰ্থক্য আহি যায়, কেতিয়াবা 100% থাকে, আকৌ কেতিয়াবা 50%। কিন্তু থাকিব কিমান লাগে? সদায় একৰস হৈ থাকিব লাগে নহয়? তেন্তে লাগে লাগে বুলি কেতিয়ালৈকে কৈ থাকিবা? সদায় নেচা থাকে এনেকৈ গৌৰৱেৰে নোকোৱা, থাকিব লাগে বুলি কোৱা। তেন্তে সম্পূৰ্ণ হোৱা অৰ্থাৎ য'ত এই লাগে শব্দটি সমাপ্ত হৈ যায়। সকলোৰে মুখেৰে এয়াই উচ্চাৰিত হওক যে সদায় আছে, তাৰ বাবে কিমান বছৰ লাগিব? পিতাই সোধে, কিমান বছৰ লাগিব? 100 বছৰ লাগিবনে তাতকৈও বেছি বা কম সময় লাগিব? কিয়নো তপস্যা বৰ্ষ আৰম্ভ কৰিলা। এতিয়াতো সমাপ্তিৰ সময় আহি গ'ল, কিন্তু যেতিয়া আৰম্ভ কৰিলা তেতিয়া সকলোৱে কি সংকল্প কৰিলা? সম্পন্ন হৈ যাম এয়াই ভাবিলা নহয়? বছৰটো সমাপ্ত হ'ল, কিন্তু তোমালোক সম্পন্ন হৈ গ'লানে? হ'ব লাগিব। আৰু বছৰ লাগিব নেকি? আনক প্ৰত্যাহ্বান জনোৱা যে ছেকেণ্ডত মুক্তি জীৱন মুক্তিৰ উত্তৰাধিকাৰ লোৱা নে কোৱা? 25 বছৰত উত্তৰাধিকাৰ ল'বা, তেন্তে 12 মাহত কিমান ছেকেণ্ড, কিমান দিন হ'ল? গতিকে সকলো সম্পন্ন হৈ যাব লাগেনে এতিয়া আৰু সময় লাগে? ফলাফল কি? কিমান বছৰ লাগিব এইটো কৈ দিয়া, নহ'লেতো দ্বিতীয় বৰ্ষ সমাপ্ত হ'ব। আকৌ এয়াই গীত গাবা যে এতিয়া সময় লাগে। এই লাগে লাগেৰ গীত কিমান সময়ৰ? গীতো 3 বা 4 মিনিট সময়ৰ হয় নহয়? পিতাজী কৈছে যে এই লাগে লাগেৰ গীত কিমান সময়ৰ? গীতো 3 বা 5 মিনিটৰ সময় হয় নহয়? তপস্যা বৰ্ষত দৃঢ় সংকল্প কৰিলানে? সংকল্প কৰিলা, দৃঢ়তাৰ চিন হ'ল সফলতা। তেনেহ'লেতো এইটো বছৰ আৰু শক্তিশালী তপস্যা কৰিব লাগিব নহয়? নে সেৱা কৰিব লাগে? দুয়োটা কৰিব নোৱাৰানে? তাৰমানে তোমালোকৰ উপাধি কৰ্মযোগী নহয়। পিতাজী সুধিছে যে তাৰমানে তোমালোকৰ উপাধি কৰ্মযোগী নহয়, কেৱল যোগী এনেকুৱা নেকি? আচলতে দেখা যায় যে
সেৱা তাকেই কোৱা হয় য'ত নিজৰ আৰু সকলোৰে সেৱা সমাহিত হৈ থাকে। আনৰ সেৱা কৰিব আৰু নিজৰ সেৱাৰ ক্ষেত্ৰত অমনোযোগী হৈ যাব, তেন্তে সেয়া বাস্তৱিকতে যথাৰ্থ সেৱা বুলি কোৱা নহ'ব। সেৱাৰ পৰিভাষাই হ'ল সেৱাত ফল পোৱা যায়। সেৱা অৰ্থাৎ ফল অৰ্থাৎ ফ্ৰুট, প্ৰত্যক্ষ ফল। সেৱা কৰা, ফল খোৱা। যদি নিজৰ প্ৰতি অমনোযোগী হৈ যোৱা তেন্তে সেই সেৱাত পৰিশ্ৰম হয়, খৰচ হয়, ভাগৰুৱা হয়, কিন্তু প্ৰত্যক্ষ ফল সফলতা নাই। প্ৰথমতে নিজৰ সফলতা, লগতে আনকো সফলতাৰ অনুভূতি হওক, একেলগে হওক। নিজৰ হ'ব আৰু যদি আনৰ নহয় তেতিয়াও যথাৰ্থ সেৱা নহয়, আৰু যদি আনৰ হয় নিজৰ নহয় তেতিয়াও যথাৰ্থ সেৱা নহয়। তেন্তে সেৱাত সেৱা আৰু যোগ দুয়োটা একেলগে কিয় নাথাকে? তাৰ কাৰণ কি? এগৰাকীৰ ফালে মনোযোগ দিলে দ্বিতীয়গৰাকী ঢিলা হৈ যায়, দ্বিতীয়গৰাকীৰ ফালে মনোযোগ দিলে প্ৰথমগৰাকী ঢিলা হৈ যায়। ইয়াৰ কাৰণ কি? কাৰণ হৈছে সেৱাৰ পৰিকল্পনা বা যোজনাটো অৰ্থাৎ প্লেনটো বহুত ভাল কৰা, কিন্তু স্বচ্ছ অৰ্থাৎ প্লেইন বুদ্ধিৰ হৈ পৰিকল্পনা নকৰা। স্বচ্ছ বুদ্ধি অৰ্থাৎ সেৱা কৰোঁতে নিমিত্ত ভাৱ আৰু নিৰ্মাণ ভাৱৰ বাহিৰে অন্য কোনো কথাই যাতে বুদ্ধিক স্পৰ্শ নকৰে। নিৰ্মাণ কৰোঁতে বিনম্ৰ স্থিতিৰ অভাৱ হৈ যায়, সেয়েহে নিৰ্মাণৰ কাৰ্য যিমান সফল কৰিব বিচৰা সিমান সফল নহয়। শুভ ভাৱনা বা শুভ কামনাৰ বীজেই হৈছে নিমিত্ত ভাৱ আৰু বিনম্ৰ ভাৱ। সদৰ অৰ্থাৎ সীমিত মান নহয়, কিন্তু বিনম্ৰতা। সেয়েহে সেৱাৰ পৰিকল্পনা কৰাৰ আগতে বুদ্ধি স্বচ্ছ হোৱা অতি আৱশ্যক। নহ'লে স্বচ্ছ বুদ্ধিৰ সলনি যদি বুদ্ধিত আৰু অযথাযথ ভাৱৰ আৱৰ্জনা মিহলি হৈ যায় তেন্তে যি সেৱাৰ পৰিকল্পনা কৰা তাতো ৰত্ন খোদিত হোৱাৰ লগতে পাথৰো খোদিত হৈ যায়। নৰত্ন খোদিত কৰিলে এটা পাথৰ মিহলি কৰিবা। যিকোনো বস্তুত নটা আচল হ'লে আৰু এটা নকল হ'লে তেন্তে মূল্য কি হ'ব? আৰু সেই ৯টাজনৰ সংকল্প চলিব যে এই ৯টাও আচল নে অন্য কিবা মিহলি হৈ আছে। সেয়েহে সেৱাৰ পৰিকল্পনাৰ লগতে স্বচ্ছ বুদ্ধিৰ প্ৰতি প্ৰথমে মনোযোগ দিয়া। যদি বুদ্ধি স্বচ্ছ হয় আৰু সেৱাৰ পৰিকল্পনা ইমান ডাঙৰ নহ'লে তথাপিও স্বচ্ছ বুদ্ধিৰ সকলৰ লোকচান নহয়। বুজা নহয়, সেৱাত ভাল কম। পিতাই আজি কৈছে যে যদি বুদ্ধি স্বচ্ছ হয় আৰু সেৱাৰ পৰিকল্পনা ইমান ডাঙৰ নহ'লেও তথাপিও স্বচ্ছ বুদ্ধিসকলৰ লোকচান নহয়, বুজা নহয়। সেৱাত লাভ কম হয়, কিন্তু লোকচান বুলিতো নহ'ব নহয়। মিহলি বুদ্ধিতটো লোকচান হয়, সেয়েহে এইটো বছৰত তপস্যা কৰিবা নেকি? সেৱাৰ ক্ষেত্ৰতো কোৱা যে সেৱা কৰিলে তললৈ আহি যোৱা, তেন্তে কি কৰিবা? কেৱল তপস্যা কৰিবা। যেতিয়া স্বয়ং সম্পন্ন হ'বা তেতিয়া বিশ্ব পৰিৱৰ্তনৰ কাৰ্যও সম্পন্ন হ'ব। তোমালোক সকলোৰে সম্পন্নতাৰ অভাৱৰ বাবে বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন নোহোৱাকৈ ৰৈ আছে। প্ৰকৃতিৰ দাসী হৈ তোমালোকৰ সেৱাৰ বাবে অপেক্ষা কৰি আছে যে ব্ৰাহ্মণ আত্মাসকল ব্ৰাহ্মণৰ পৰা ফৰিষ্টা, আকৌ ফৰিষ্টাৰ পৰা দেৱতা হওক। তেতিয়া আমি গভীৰ আন্তৰিক প্ৰেমেৰে সেৱা কৰিম, কিয়নো ফৰিষ্টা নোহোৱাকৈ দেৱতা হ'ব নোৱাৰে। ব্ৰাহ্মণৰ পৰা ফৰিষ্টা হ'বই লাগে, আৰু ফৰিষ্টাৰ অৰ্থই হ'ল যাৰ পুৰণা সৃষ্টি, পুৰণা সংস্কাৰ, পুৰণা দেহৰ প্ৰতি কোনো আকৰ্ষণ কৰিব পৰা সম্বন্ধ নাই। তিনিও তাতে উত্তীৰ্ণ হ'ব লাগে। তিনিও তাৰ পৰা মুক্ত। এনেও ড্ৰামাত প্ৰথমে মুক্তিৰ উত্তৰাধিকাৰ আছে, তাৰ পাছত জীৱন মুক্তিৰ। মুক্তিধামলৈ নোযোৱাকৈ তোমালোক জীৱন মুক্তিত যাব নোৱাৰা। গতিকে ফৰিষ্টা অৰ্থাৎ মুক্ত আৰু মুক্ত ফৰিষ্টাই জীৱন মুক্ত দেৱতা হ'ব। তেন্তে কিমান শতাংশ ফৰিষ্টা হৈছা, নে ব্ৰাহ্মণ হোৱাতেই আনন্দিত হৈছা? ফৰিষ্টা হোৱা অৰ্থাৎ অব্যক্ত ফৰিষ্টা স্বৰূপ পিতা ব্ৰহ্মাৰ প্ৰতি স্নেহ থকা। যাৰ ফৰিষ্টা স্থিতিৰ প্ৰতি স্নেহ নাই তেন্তে পিতা ব্ৰহ্মাই নামানে যে তেওঁৰ প্ৰতি স্নেহ আছে। স্নেহৰ অৰ্থই হ'ল সমান হোৱা।
পিতা ব্ৰহ্মা ফৰিষ্টা নহয় জানো? ফৰিষ্টা হৈ তোমালোক সকলোকে ফৰিষ্টা কৰি তুলিবৰ বাবে ফৰিষ্টাৰ জগতত ৰৈ আছে। কেৱল মুখেৰে নকবা যে পিতাৰ প্ৰতি বহুত স্নেহ আছে, কিন্তু বৰ্ণনা কৰিম। পিতাই কৈছে যে কেৱল মুখেৰে নকবা যে পিতাৰ প্ৰতি বহুত স্নেহ আছে, কি বৰ্ণনা কৰিম। কিন্তু পিতা ব্ৰহ্মাই কেৱল কৈ আনন্দিত নহয়, নিজে তেনেকুৱা হৈ আনন্দিত হয়। কওঁতাতো ভক্তও বহুত আছে, কিমান প্ৰেমৰ গীত গায়। ইমান প্ৰেমৰ গীত গায় যে অনেকক হহুৱাইও দিয়ে আৰু কন্দুৱাইও দিয়ে। তেওঁলোক সকলো হৈছে কওঁতা আৰু তোমালোক হৈছা তেনেকুৱা সওঁতা। যদি কেৱল কৈ থাকে তেন্তে বুজিবা ভক্তিৰ অংশ এতিয়াও আছে। জ্ঞানী আত্মা যোগী আত্মা বুলি কোৱা নহ'ব, কিন্তু ভক্ত যোগী আত্মা বুলি কোৱা হ'ব। এতিয়া কি কৰিবা? কিবা নবীনতা দেখুৱাবা নে যিদৰে এইটো বছৰ কৰিলা সেয়াই কৰিবা? এনেকুৱা সময় আহিব যেতিয়া বাপ দাদাই তেওঁলোককহে সাক্ষাৎকাৰ কৰিব, যিসকল কৰোঁতা হয়, তেনেকুৱা সওঁতা হয়, কেৱল কওঁতা নহয়। এতিয়াতো সকলোকে অনুমতি দিয়ে, ভাৱনা থকা সকলো আহি যোৱা, জ্ঞানী যোগী আত্মাও আহি যোৱা। কিন্তু সময় পৰিৱৰ্তন হ'বই, সেয়েহে নিজৰ প্ৰতি আৰু 10 গুণ মনোযোগ দি পৰিৱৰ্তন হৈ দেখুওৱা। পাছত বাপ দাদাক অভিযোগ নিদিবা। পিতাই আজি কৈছে যে পিছত, অৰ্থাৎ পাছত বাপ দাদাক অভিযোগ নিদিবা যে কেনেকৈ হ'ব, এনেকুৱা কিয় কৰিলে। তোমালোক পুৰুষাৰ্থত কঠোৰ, নিয়মপূৰ্বক নোহোৱা, সেয়েহে পিতা কঠোৰ হ'বই লাগিব। এতিয়াতো পিতা প্ৰেমৰ স্বৰূপেৰে চলি আছা, প্ৰতিপালিত হৈ আছা, কিন্তু সৎগুৰুৰ ৰূপ ধৰ্মৰজা নহয়। সৎগুৰুৰ আজ্ঞা শিৰোধাৰ্য কৰিব লাগে বুলি গায়ন কৰা হৈছে। এতিয়াতো বাপ দাদাই মৰমৰ সন্তান, প্ৰিয় সন্তান বুলি কৈ চলাই আছে। যদি প্ৰেম আছে, মিলনৰ তৃষ্ণা আছে, তেন্তে সমান হৈ মিলিত হোৱা। আজি বাপ দাদাই কৈছে যে যদি প্ৰেম আছে, মিলনৰ তৃষ্ণা আছে, তেন্তে সমান হৈ মিলিত হোৱা। বহুত অন্তৰ ৰাখি মিলিত নহ'বা। সমান হৈ মিলিত হোৱাত বহুত মজা আছে। পিতা আজি এইটো কৈছে যে সমান হৈ মিলিত হোৱাত বহুত মজা আছে। এইটো বেলেগ মজা। বাৰু পিতাৰ সৈতে মিলিত হ'লা, দৃষ্টি লৈ ল'লা, তালৈ গ'লা, আকৌ কিবা দুৰ্বলতা আহি গ'ল, শক্তি পালা আৰু কামত খটুৱালা। এবাৰ দুবাৰ বিজয়ী হ'লা, আকৌ দুৰ্বল হৈ গ'লা। গতিকে এয়া নিজৰ ধৰণেৰে মিলিত হোৱা। কিন্তু যথাৰ্থ স্নেহ, যথাৰ্থ মিলন ইয়াতকৈ বহুত উচ্চ, অতিশয় প্ৰিয় হয়, তাৰ অনুভৱ কৰা। বুজিলা? কোনোবাই সৎগুৰুৰ আজ্ঞা পালন নকৰিলে তেতিয়া পিতা সৎগুৰু হৈ যায়। পিতাৰ আগততো সন্তানসকলৰ দুষ্টালি ধেমালি চলে। যদি পিতাৰ প্ৰতি সঁচা স্নেহ আছে, তেন্তে এইটো বছৰত ফৰিষ্টাৰ সমান হৈ দেখুওৱা। এতিয়া ইমানবোৰ সাক্ষাৎ কৰিবলৈ আহিছে, বহুত ভাল কথা, কিন্তু ভালতকৈও ভাল কৰিব লাগে। স্নেহ কৰা আৰু স্নেহ বজাই ৰখা, এই ক্ষেত্ৰত পাৰ্থক্য আছে। কৰোঁতা সকলোৱে হোৱা, যদি স্নেহ নাথাকিলেহেঁতেন তেন্তে ইমানবিলাক কিয় আহিলহেঁতেন। কিন্তু স্নেহ কৰা আৰু স্নেহ বজাই ৰখা, এই ক্ষেত্ৰত পাৰ্থক্য হৈ যায়। স্নেহ কৰোঁতা অনেক থাকে আৰু বজাই ৰাখোঁতা কিমান আছে। গতিকে তোমালোক বজাই ৰাখোঁতা হোৱানে? বজাই ৰাখোঁতাসকলে লাগে লাগে বুলি নক'ব, বাস্তৱত কৰিব, কেৱল মুখেৰে নহয়। বাস্তৱত কৰিব, কেৱল মুখেৰে নহয়। শুনালো নহয় যে তপস্যাৰ খতিয়ানটো নিজক নম্বৰ প্ৰমাণপত্ৰ দিওঁতা বহুত আছে, কিন্তু সকলোৰে সন্তুষ্টতাৰ প্ৰমাণপত্ৰ কোনোৱেহে প্ৰাপ্ত কৰে। খতিয়ান ৰাখোঁতাও বহুত ওলাল, নিজক ভালতকৈও ভাল প্ৰমাণপত্ৰ দিওঁতাও বহুত ওলাল। বহুত নাই, কিছু সংখ্যকহে আছে, দ্বিতীয় নম্বৰৰ বহুত আছে। কিন্তু সকলোৰে মুখৰ পৰা এইটো উচ্চাৰিত হওক যে হয়, এওঁ 1 নম্বৰৰ হয়। সকলোৰে মুখৰ পৰা এই আশীৰ্বাদৰ প্ৰমাণপত্ৰ পালে তেওঁক 1 নম্বৰ বুলি কোৱা হ'ব। বহুত সন্তানে কয় যে মইতো ঠিকেই আছোঁ, কিন্তু কোনো আত্মাৰ মোৰ সৈতে কাঢ়া হিচাপ আছে, যাৰ বাবে যিমানেই তেওঁক সন্তুষ্ট নকৰোঁ, তেওঁ সন্তুষ্ট নহয়।
বহুতো সন্তানে কয় যে মইতো ঠিকে আছোঁ, কিন্তু কোনো কোনো আত্মাৰ মোৰ সৈতে কাঢ়া হিচাপ আছে, যাৰ বাবে যিমানেই তেওঁক সন্তুষ্ট নকৰোঁ তেওঁ সন্তুষ্ট নহয়। বাপ দাদাই প্ৰথমেও কৈছিল যে যদি এনেকুৱা কিবা কাঢ়া হিচাপ নিকাচ আছে তেতিয়াও অতি কমেও ৯৫% প্ৰমাণপত্ৰ পোৱা উচিত। ৫% কাঢ়া হিচাপ নিকাচ আছে, সেয়াও মাফ কৰি দিয়া হয়, কিন্তু ৯৫% অন্তৰেৰে আশীৰ্বাদ দিয়ক। বহুতে এনেকৈ কয় যে সকলোৰে প্ৰতিনো কোন সন্তুষ্ট হয়। বহুতে এনেকৈ কয়ও যে সকলোৰে প্ৰতিনো কোন সন্তুষ্ট হয়। এনেকুৱাতো এজনো দেখা পোৱা নাযায়। জ্যেষ্ঠসকলৰ ক্ষেত্ৰতো ভাবে যে এওঁলোকৰ প্ৰতিয়ে অসন্তুষ্ট, তেন্তে মোৰ ক্ষেত্ৰত হোৱাটো কি ডাঙৰ কথা। কিন্তু তেওঁলোকৰ প্ৰতি ৯৫% অন্তৰেৰে সন্তুষ্ট হয়। জ্যেষ্ঠসকলৰ কথা বেলেগ। জ্যেষ্ঠসকল বিচাৰক হ'বলগীয়া হয়। যেতিয়া পিতাই আজি কৈছে যে বহুতে এনেকৈ কয় যে সকলোৰে প্ৰতিনো কোন সন্তুষ্ট হয়। এনেকুৱাতো এজনো দেখা পোৱা নাযায়। জ্যেষ্ঠসকলৰ ক্ষেত্ৰতো ভাবে যে এওঁলোকৰ প্ৰতিয়ে অসন্তুষ্ট, তেন্তে মোৰ ক্ষেত্ৰত হোৱাটো কি ডাঙৰ কথা। কিন্তু তেওঁলোকৰ প্ৰতি ৯৫% অন্তৰেৰে সন্তুষ্ট হয়। জ্যেষ্ঠসকলৰ কথা বেলেগ। জ্যেষ্ঠসকল বিচাৰক হ'বলগীয়া হয়। গতিকে জ্যেষ্ঠজনে দুজনৰ ভিতৰত কোনোবা এজনৰ কথা মানিলে তেতিয়া ক'ব যে বহুত ভাল, আৰু যাৰ কথা নামানিব তেওঁ ক'ব এওঁ জ্যেষ্ঠজন ভাল নহয়। তেন্তে বিচাৰকে এজনক সমৰ্থন কৰিবনে দুয়োজনকে? গতিকে সেয়া বেলেগ কথা। কিন্তু অন্তৰৰ তপস্যা, অন্তৰৰ স্নেহ আৰু নিমিত্ত ভাৱ, শুভ ভাৱ, সেই প্ৰমাণপত্ৰ সন্মুখত চোৱা। এইটো নকল নকৰিবা যে জ্যেষ্ঠসকলৰ প্ৰতিও সন্তুষ্ট নহয় আমিতো উত্তীৰ্ণ হৈ যাম। এনেকৈ নাভাবিবা। যদি ৯৫% সন্তুষ্ট হয় তেন্তে নম্বৰ পাই যাবা। বুজিলা? বাৰু, চাৰিওফালৰ আদি পিতাৰ আদি ৰচনাক, প্ৰত্যক্ষ ৰচনাক, শ্ৰেষ্ঠ আত্মাসকলক, অনেক জন্ম জীৱন মুক্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰোতা আত্মাসকলক, সকলো ব্ৰাহ্মণ তথা ফৰিষ্টা তথা দেৱ আত্মা হওঁতা অধিকাৰী আত্মাসকলক সদায় স্বচ্ছ বুদ্ধিৰ হৈ সেৱাৰ পৰিকল্পনাত সফলতা প্ৰাপ্ত কৰোতা আত্মাসকলক পিতাৰ সৈতে সঁচা স্নেহ, সঁচা মৰম বজাই ৰাখোতা সকলো সমীপৰ আত্মাসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ বাপ দাদাৰ বৰদান। নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা ধুমুহাকো উপহাৰ কৰি দিওঁতা যথাৰ্থ যোগী ভৱ। পিতাই আজি বৰদানত কৈছে যে নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা ধুমুহাকো উপহাৰ কৰি দিওঁতা যথাৰ্থ যোগী ভৱ। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। যথাৰ্থ বা সঁচা যোগী তেওঁ হয় যিয়ে নিজৰ বুদ্ধিক ১ ছেকেণ্ডত য'ত আৰু যেতিয়া লগাব খোজে ত'ত লগাব পাৰে। পৰিস্থিতি অস্থিৰতাৰ হওক, বায়ুমণ্ডল তমোগুণী হওক, মায়াই নিজৰ কৰি ল'বলৈ প্ৰয়াস কৰক, তথাপিও ১ ছেকেণ্ডত একাগ্ৰ হৈ যোৱা, এয়া হৈছে যোগৰ শক্তি। যিমানেই ব্যৰ্থ সংকল্পৰ ধুমুহা নাহক, কিন্তু ছেকেণ্ডত ধুমুহা আগবাঢ়ি যোৱাৰ উপহাৰ হৈ যাওক, এনেকুৱা নিয়ন্ত্ৰণ শক্তি হওক। এনেকুৱা শক্তিশালী আত্মাই কেতিয়াও এইটো সংকল্প নকৰিব যে নিবিচাৰোঁ, কিন্তু হৈ যায়। আৰু আজিৰ শ্লোগান। যুগযুক্ত আৰু যুক্তিযুক্ত কৰ্ম কৰোঁতাজনেই বিঘিনি প্ৰতিৰোধক হ'ব পাৰে। যুগযুক্ত আৰু যুক্তিযুক্ত কৰ্ম কৰোঁতাজনেই বিঘিনি প্ৰতিৰোধক হ'ব পাৰে। ওম শান্তি।